আলুৰ এটা সহজ ৰেচিপি। হাই এভৰিৱান, এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাবলৈ ওলাইছোঁ আলুৰ এটা সহজ ৰেচিপি। তাৰ কাৰণে প্ৰথমে তেলত অকণমান ৰঙা জলকীয়া গুড়ি আৰু হালধি দি পেলাই বইল কৰা আলু অলপ ভাজি লৈছোঁ। এইবাৰ তেলত তেজপাত, জলকীয়া, নহৰু, পিঁয়াজ দি পেলাই পুনৰ ভালদৰে ভাজি ল'ম। পিঁয়াজৰ ৰংটো সলনি হোৱা যেন দেখিলেই তাত পিহি ৰখা বিলাহীৰ পেষ্ট এটা দি দিছোঁ। এতিয়া বিলাহী, পিঁয়াজ আটাইখিনি ভালদৰে অলপ সময় ভাজি ল'ম। এতিয়া ইয়াত আমাৰ মছলাখিনি এড কৰিম। প্ৰথমে ৰঙা জলকীয়াৰ গুড়ি, চিলি গাৰ্লিক মছলা, গৰম মছলা, ধনিয়া গুড়ি আৰু হালধি গুড়ি অলপ দি ভালদৰে ভাজি ল'ম। আপোনালোকে বাৰু আলু কি ৰেচিপি ট্ৰাই কৰিছে জনাব দেই। এতিয়া ইয়াতে অলপ নিমখ দিছোঁ সোৱাদমতে আৰু সেইখিনি অলপ দেৰি ঢাকি ৰাখিম। এতিয়া এইখিনিত ভালদৰে মিক্স কৰি লোৱা দৈ অলপমান দি দিছোঁ। তেল বিৰিঙি অহা যেন দেখিলে তাত অলপ চেনি দি দিছোঁ। অলপ দেৰি ভাজি তাত জোখমতে পানী অকণমান দি দিছোঁ, যিমানটো কনচিষ্টেঞ্চি লাগে, আৰু এতিয়া ভাজি ৰখা আলুখিনি এড কৰি দিম। উতল আহিব আৰম্ভ কৰিলেই আমাৰ আলুৰ তৰকাৰী ৰেডি হৈ যাব। ইমান সহজতে সুস্বাদুভাৱে তৈয়াৰ কৰিব পৰা এই আঞ্জাখন এবাৰ খাই চাবচোন। শেষত অলপ ধনিয়া দি দিলোঁ আৰু এয়া আমাৰ আলুৰ ৰেচিপি তৈয়াৰ হৈ গ'ল। ভিডিঅ'টো চাই কেনে পালে জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।